हेलो एवरीवन आज केकर स्पंज और आइसिंग कराলৈকে সকলোখিনি দেখুৱাম মই অতি সহজভাৱে এগলেছ কেক কেনেকৈ বনাব পাৰে দেখুৱাইছো ভিডিওটো শেষলৈকে স্কিপ নকৰাকৈ চাই যাব আৰু যদি কিবা বুজি নাপায় মোক কমেন্ট কৰি আপোনালোকে সুধিবও পাৰে एटू प्रीमिक्स पाउडर यार अपनी 5 केजी पेकेट किनिब पारे আৰু খোলাকেও পায় আৰু 4 চামুচ ৰিফাইন অইল তাত দি দিছো আৰু ভালদৰে মিক্স কৰি বেটাৰটো এনেদৰে তৈয়াৰ কৰি লৈছো আৰু এতিয়া বাৰু মই ওভেনতে দিম কিন্তু মই কেতিয়াবা আপোনাৰ গেছতো দিও কেতিয়াবা মই মন গলে জুইতো দিও আপোনালোকৰ যি ইচ্ছা আপোনালোকৰ যেনেকৈ সুবিধা হয় আপোনালোকে গেছতো দিব পাৰে জুইতো দিব পাৰে আপোনালোকৰ নিজৰ কথা হেতু এতিয়া মই কেকটো আইচিং কৰিব লৈছো ফাৰ্স্ট মই দেখাব লৈছো এটো এটা ডিলাইট ক্ৰীম বেলেগ ক্ৰীমও আপোনালোকে ইউজ কৰিব পাৰে যেটো আপোনালোকৰ নিজৰ ঘৰৰ ওচৰতে পায় হেতু আপোনালোকে লব এটা বাউলত ক্ৰীম অলপ উলিয়াই লব এটা ব্লেন্ডাৰৰ সহায়ত ক্ৰীমখিনি ফেটি লব আৰু এতিয়া কেকটো স্পঞ্জটো মই এডাল হোটাৰ সহায়ত তিনটা লেয়াৰ কৰি কাটি ললো এতিয়া মই কেকটো আইচিং কৰিছো পাইনাপল ক্ৰাশ দি ইচ্ছা কৰিলে আপোনালোকে নিদিবও পাৰে নতুবা আপোনালোকে বেলেগ ফ্লেভাৰৰ ক্ৰাশ দিবও পাৰে আৰু কেকটো ভালদৰে মিহি নাই কৰা মই কাৰণ ইয়াত ষ্টাৰ নজেল দি মই দুইটা কেক কভাৰ কৰি দিম কাৰণ কেক কেইটা মই কাস্টমাৰ জনৰ মতেই বনাইছো সেই কাৰণে কাস্টমাৰ জনে যি বিচাৰিছে মই তেনেকৈ বনাই দিছো আৰু এতিয়া কেক কেইটা মোৰ ৰেডি হৈ গল আশা কৰো আপোনালোকে বুজি পাইছে আৰু ভিডিওটো যদি চাই ভাল পালে আৰু আজিলৈ আহো বাই বাই